মিস্টাৰ লালু খোলা বৰফুকন হয় স্বৰ্গদেউ ৰাজ্যৰ সকলো ৰাজকুমাৰকে অংগঘাত কৰা হ'ল নে এজন ৰাজকুমাৰৰ বাদে সকলোকে অংগঘাত কৰা হ'ল এ কোন হে হেতু স্বৰ্গদেউ ঈশ্বৰ তুম খুঙিয়া পয়দা কৰ গদাপানী কাকো ক'ত পাম গদাপানী ধৰা এটা উপায় আছে কি গদাপানী ঘনীয়েক জয়মতী কাকো ক'ত পাম কি হ'ল নাটক কেতিয়ালৈ কোনো ডিচিপ্লিন নাই কোনো পাঞ্চুৱেলিটি নাই এনেকৈ নাটক কৰিবলৈ আহিছ এতিয়াতো স্কুলো বন্ধ ঘৰত কি কৰি থাক ক কিতাপ তই ডাইলগ কিয় পাহৰিলি তমন্না তই কচোন ই ডাইলগ কিয় পাহৰিলে ই যে ঘৰত চাই মোবাইলত যে গেমেই খেলি থাকে দিনটো হ'ব মোৰ কথা ক'ব নালাগে নিজে হ'বলৈ কম ইনষ্টাগ্ৰামটো উলিয়াই ল'ব পাৰিলেই হ'ল গোটেইজনীয়াকে ফেশ্বন কুইন হৈ থাকক অ' হয় ছাৰ হয় হ'ব লোকৰ কথা শলাগিব নালাগে নিজে যে মোবাইলটো পালে বাৰী চুকত গৈ কাৰোবাৰ লগত ফুচফুচাই কথা পাতি থাকক আমি হ'বলৈ নাজানো ঠিক আছে মই আজি তহঁতক এটা কাহিনী ক'ম এই কাহিনীটোত আচলতে কোনো ভিলেন নহয় এই কাহিনীটোত ভিলেন কোন জানো নিচা আজি মাল খাবলৈ এটকাও নাই কি কৰা যায় ইয়াৰ নাম অঞ্চুমান ইয়াৰ জীৱনত এটা বস্তুৰ প্ৰতিয়ে প্ৰেম সেইটো হ'ল মদ ৰাতিপুৱা চকু মেলাৰ পৰাই তাৰ এটাই চিন্তা ঐ মাৰ টাৱাৰ পৰা মাৰিছে বে টাৱাৰ পৰা তই পিছফালৰ পৰা যা ইয়াৰ নাম বিদ্যুৎ ইয়াৰ জীৱনত এটাই এজেণ্ডা ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে কেৱল গেম খেলিব লাগে আৰু চাৰ্জ শেষ হোৱাৰ পাছত মোবাইলটোত চাৰ্জ দিব লাগে সেই তেনেকুৱা কথা নহয় ইয়াৰ নাম ৰাহুল ইয়াৰ প্ৰেমৰ আগততো স্বয়ং ভগৱান শ্ৰীকৃষ্ণইও হাৰ মানিব কলি যুগৰ দুৰ্ঘোৰ প্ৰেমিক নাই সোমাই যা গ্ৰাউণ্ডত ঐ বিদ্যুৎ ঐ ক 100 টকা এটা হ'ব নেকি আগতে পাবলগীয়াকেইটা দি ল কাইলৈ দি দিম বিদ্যা কৈছোঁ সুদে মোলে আগৰ যিমান পাব লগা আছে কাইলৈ দি দিম নহ'ব বহুত পইচা নাই হ'ব এনেকৈ ক'লি ন হা আমি দুখীয়া মানুহটো এনেকৈ কৈ দিলি ন নিজৰ বুলি ভাবোঁ কাৰণেহে আমাকনো ক'ত দিবি আৰু নিজৰ বুলি ভাবোঁ কাৰণে ল হ'ব দে নালাগে দে হ'ব দে লৈ যাবি ট্ৰেজেডি ফল নাথাকে এতিয়া ঐ তহঁত দুটা যোৱাই নাই নেকি মই আকৌ তহঁত গলিব বুলি ভাবিছিলোঁ কিয় তই আমি থকাৰ কাৰণে বেয়া পাইছোঁ বিদ্যুৎ ই আমি থকাৰ কাৰণে বেয়া পাইছোঁ দেখিছ ঘৈণীয়েক কিজনীৰ লগত যে লালাব নোৱাৰিবি ন বিদ্যুৎ আমি যাওঁ ব'ল এইবিলাক নহয় মই বেয়া পাওঁ এইবিলাক তেনেকুৱা কথা নহয় বে এই গুৰু চাবি এই এতিয়াহে শান্তি অ'নো কোৱা অঁ এই মাত্ৰ গৈছে ভিডিঅ' কল কৰিবা আৰু ল'ৰা হ'ব অ'কে বাবা তুমি যিটো কৈছা সেইটো হ'ব এনেই আমি হনিমুন ক'ত যাম ন ইজনী এতিয়াহে কল কৰিব পাৰিলে হেল্ল' জান মোক মানে দেউতাই মাতিছে ৰ'বাচোন অলপমান পিছত ফোন কৰি আছোঁ
অ' দেউতা গৈছোঁ অ' কেনেকুৱা টাইমিং চোৱা মই তোমাক ফোন কৰিম বুলি ভাবিহে আছিলোঁ এই অঞ্চুমানে মোবাইলটো লৈ আছে তাক মই কৈ আছোঁ যে মোবাইলটো দে মোৰ ফোন আহিব টাইম হৈছে আৰু একদম লগতে তুমি ফোনটো কৰিছা ইমানখিনিলৈকে সকলো ঠিকেই আছিল কিন্তু ইয়াৰ পৰাই এই কাহিনীত কেনা লাগিব ধৰে ইয়াৰ নাম ৰকি অমীৰ বাপকা বিগড়া হোৱা বেটা ইয়াৰ জীৱনত এটাই প্ৰব্লেম ই যাক ভাল পাব বিচাৰে তাই ৰাহুলৰ গাৰ্লফ্ৰেণ্ড হয় এটা কথাত ক'বলৈ গ'লে ৰাহুলে ইয়াৰ জীৱনৰ কাহিনী কৈ যা মানে তাই কি ক'লে নৌ এইজনী বোলে ৰাহুলৰে গাৰ্লফ্ৰেণ্ড কি আল্লা কিমান আৰু নুশুনিম বে মই এইটো ৰাহুলটো মানে সি চালা মোৰ লাইফ বৰবাদ কৰিছে বুজিছ মোৰ যাকে ভাল লাগে সেইটো লগত তাৰ লিলিমাই এনেকৈ আৰু চাই থকা নহ'ব বাপেকে গৰু পিটন দিম মই ক'লোঁ আমি কেলা এজনীয়ে ভাগৰ নাপাওঁ ই কেলা তিনিজনী চলাই থাকে বে ইয়াক লগ কৰিব মাত মাত ইয়াৰ হিচাপ মই লৈ আছোঁ তাৰ মুখৰ আকৃতি মই এনেকৈ কৰি পেলাম তাৰ জীয়েককেইজনী ভাবিব লাগিব এইটো ৰাহুল হয়নে নহয় তই ভাবিছ নেকি তই তাক তেনেকৈ মাতিলে ডাইৰেক্টলি আহিব তোৰ লগ কৰিবলৈ নাহে তাৰ কাৰণে এটা প্লেন বনাব লাগিব কেনেকুৱা প্লেন তাৰ এটা নলে গলে লগা বন্ধু আছে ঘূৰ মদাই মদৰ কাৰণে সি চব কৰিব পাৰে আজলি ছোৱালী লালা ফুলে ফুলি আনিলো আচল ভৰা একদম ঘৰত নোসোমাবি তই কিয় কিয় বাপেৰ লগত মদ খাই কথা পাতিবলৈ লাজ পোৱা নাই নাপাওঁ নাপাতো কথা হ'ব ছাৰ এতিয়াই ওলাই যা মদ খাই তই মোৰ বাউণ্ডেৰীত ভৰি নিদিবি নাযাওঁ কি যাম যা আজলি ছোৱালী লালা ফুলে ফুলি আজলি ছোৱালী নানা পাৰ্টি ক'ত ঐ কেতিয়া কেনেকৈ মাল এভেইলেবল আছে নেকি মই গৈ আছোঁ এতিয়া গৈ আছোঁ মই আজি নহয় নেকি অঁ কাইলৈ অঁ ঠিক আছে অঁ কি হ'ল ভাই আজি তহঁতৰ পাৰ্টিত মোক ইনভাইট কৰিলি যে কিয় তোমাক ইনভাইট কৰিব নোৱাৰি নেকি পাৰি কিন্তু তথাপিও আজি মোৰ বাৰ্থডে হয় ভাবিলোঁ তোমাকো মাতো তুমিতো এদিন মোক খুৱাই থৈ দিছিলা ন ইয়াক আকৌ মই কেতিয়া খোৱালোঁ এই কেতিয়াবা নিচাতে খুৱাইছোঁ চাগে কি হ'ল একো নকলা যে অঁ হেপী থেংক বাৰ্থডে ইউ তই পালিহি ঐ শুনা এয়া পাৰ্থ অঁ এয়া নেকি অঁ ঐ তই ৰেডি নে ৰেডি কেলা হা আহা আজি ইমান জংঘলৰ মাজত পাৰ্টি এৰেঞ্জ কৰিছা যে তাৰমানে মোৰ লগৰকেইটা পাব্লিক প্লেচত অলপ প্ৰব্লেম হয় সেইকাৰণে ব'লা তাৰ বেকচাইডে পুষ্কৰ মোৰ ফালে তুমি পানী কমাই খাবানে লোৱা পেকটো লোৱা এইটোতে পেকেট দিয়া সিগেলা খাই দিলা ষ্টেজ নকৰাকৈ শেষ কৰিব লাগিছিল দিয়া হ'ব দিয়া কোনে খোৱা
গৰম Cheers দে। কেতিয়াবা সময় নাই দে বাকী ল না খা না, বাকী ল খা। না গেলা ভাল নালাগে বেকেলা এই মই কথা পাতিম তই মানে আচলতে ব্ৰ তোমাৰ লগত মোৰ এটা ইম্পৰ্টেণ্ট ডিছকাশ্যন আছিল কেনেকুৱা ডিছকাশ্যন মানে এই ৰাহুল যে সি ইমান ছোৱালী পাগল কিয় মানে মাৰ একেলা সি মোৰ জিনা হাৰাম কৰি দিছে যিজনী ছোৱালী মোৰ ভাল লাগে সেইজনী একেলা তাৰ গাৰ্লফ্ৰেণ্ড তাক মই আজি সোধাই নিলোঁ হৈ চোৱা তোমাক আমি মানে কেৱল তুমি ইয়াত কেলা তাক যেনে তেনে মাতি দিয়া কি যে কথাবিলাক মোক এনেকৈ কৈছে মই কি তোমালোকৰ চাকৰ নেকি কি কৰিবা তোমালোকে আলোচনাটো য'তে ত'তে কৰিব পাৰি ইয়াত মাতাৰ প্ৰয়োজন কি অ' আচ্ছা তোমালোকে ভাবিলে আজি ইয়াত মোক মাতি আনি মদ খোৱালে মোৰ দ্বাৰা চব কৰিব পাৰিবা তেতিয়াহে মই তোমালোকৰ উদ্দেশ্যটো বুজি পাইছোঁ আৰে মদৰ কাৰণে পাগল হ'ব পাৰোঁ কিন্তু ইমান বেইমান নহয় যে মদৰ কাৰণে নিজৰ লগৰটোক গাদ্দাৰী কৰিম ঠিকাৰ নিজৰ ওপৰত সাধাৰণ মদনৰ লোভত চাল্লাই শিয়ালহঁতৰ লগত ইয়াত আহিলোঁ ঐ চালা তই কাক খিয়াল কৈছোঁ বে শিয়ালকতো শিয়াল বুলিয়ে ক'ব লাগিব তহঁতে হাবিৰ পৰা হোৱা দি থাক বুজিছ বাহিৰত একো কাম নাই তহঁতৰ বুজিছ ঠিক আছে আমিবোৰ বাৰু খিয়ালেই কিন্তু এটা বস্তু চাই যা ৰহ 1 মিনিট ৰৈ যা চাওক চালা ইয়াততো মদ খোৱা গোটেই ভিডিঅ'বোৰ ৰেকৰ্ডিং হৈ আছে এবাৰ চাই যা মানে তোমালোকে কি ক'ব বিচাৰিছা এই ৰূপ ভাইৰেল কৰিব নালাগে ৰাহুলক এতিয়াই মাত তই এতিয়াই তাক মাত ভিডিঅ' ডিলিট কৰ কি কয় মই কৈছোঁ আগতে তই তাক মাতি ল তহঁতক লাষ্ট টাইম কৈছোঁ দেই তহঁতক ভিডিঅ' ডিলিট কৰ ধমকিছা ঐ তহঁতক যদি মই মাৰিব লাগে ন অসমৰ এখন হস্পিটেলতো তহঁতৰ চিকিৎসা নহ'ব কেলা কৈ দিছোঁ মই ভিডিঅ' ডিলিট কৰ কেলা দম দিয়ে বে কেলা এই ডায়লগো মাৰে ফিল্টাৰ নেকি ক্লাব যে হা কি হ'ল বে কি হ'ল বে তাৰ বেকসাইড আছে পুছ কৰ তই পুছ কৰ মোৰ ফালে তাৰ বেকসাইড ইউ মানে যেতিয়া তেতিয়া কল কৰিব ৰাখ অ মাৰ ৰাহুলা অংশুমান দাক ফৰেষ্টত কোনোবা লোৱা কেইটামানে মাৰি আছে কি
অঞ্চুমান 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 হয় হয় অঞ্চুমান তোৰ কি হৈছে মই আহি গ'লো চা সেইদিনাৰ পৰাই ৰাহুলৰ মনত এটাই খুব ৰৈ গ'ল যদি সি অঞ্চুমানৰ ফোনটো ৰিচিভ কৰিলেহেঁতেন হয়তো তাক বচাব পাৰিলেহেঁতেন বিদ্যুতেও হীনমন্যতাত ভুগে সেইদিনাৰ পৰাই ৰাহুলৰ মনত এটাই খুব ৰৈ গ'ল যদি সি অঞ্চুমানৰ ফোনটো ৰিচিভ কৰিলেহেঁতেন হয়তো তাক বচাব পাৰিলেহেঁতেন বিদ্যুতেও হীনমন্যতাত ভুগে সিও যদি সাধাৰণ গেমটোৰ কাৰণে অঞ্চুমানৰ ফোনটো কাটি নিদিলেহেঁতেন সঁচাকৈ অঞ্চুমানেও যদি মদৰ লোভত সেইকেইটা ল'ৰাৰ লগত নগ'লেহেঁতেন হয়তো এটা জীৱন সিমানখিনিতে শেষ হৈ নগ'লেহেঁতেন আজিৰ পৰা মোক গেম খেলিবলৈ ফোন নকৰিবি আজিৰ পৰা মই গেম নেখেলোঁ ক এতিয়া ইয়াৰ পৰা কি বুজিলি জীৱনত কেতিয়াও কোনো ধৰণৰ নিচা প্ৰশ্ৰয় নিদিওঁ ছাৰ আজিৰ পৰা নিজৰ দুখবোৰ ঠিক কৰিব চেষ্টা কৰিম ছাৰ আৰু নিজৰ কাম কৰিব নোৱাৰাৰ বাবে কেতিয়াও বাহানা নিদিওঁ ছাৰ সদায় নিজৰ কাম কৰি যাম That's good.